নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আৰু মোৰ ফেচবুক পেজত আন্তৰিক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু ভালে কুশলে থাকক। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিম যে যাতে আপোনালোকৰ 2023 চনটো ভালে কুশলে যায়, ভালে কুশলে আপোনালোকে থাকক, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰে কৰিম। বন্ধুসকল, এতিয়া মই এই লগৰকেইটাৰ লগত আৰু এইবিলাক চাওক গাহৰি পুৰি খাবলৈ এইবিলাক খৰিকা তাৰপৰা গাহৰি তো মানে এনেও আমাৰ ঘৰৰ ওচৰত এখন নৈ আছে, দিহিং নদী। সেই দিহিং নদীৰ কিনাৰলৈ ওলাইছোঁ, দিহিং নদীৰ কিনাৰলৈ যাম আমি গোটেইকেইটা। এইটো মোৰ ভাইটি, এইটো মোৰ লগৰ আৰু এইটো আমাৰ দাদা। তো ব'লক আপোনালোককো লৈ যাওঁ। তো যদি ভাল লাগে ভিডিঅ'টো বস্তু দেখালোঁ ন মই বন্ধুসকল, মই বাইকত উঠি ল'লোঁ আৰু এতিয়া আমি যাম ডাইৰেক্ট দিহিংমুখ। আৰু এইফালৰ পৰা আমাৰ ধেৰ গাড়ী গৈছে, আপোনাৰ কাৰ কি বুলি কয় i10, i20, স্কৰপিঅ' যিমান ব্ৰেণ্ডৰ গাড়ী আছে, যিমান মানে গাড়ী ভাৰ্জন আছে, প্ৰতিটো গাড়ীয়ে মানে এতিয়া দেখিছোঁ যোৱা। আৰু তাত মানে ইমানেই মানুহ আছে নহয়, মানে আমি মানে ছাইডত গৈ খামগৈ, মানে মানুহৰ মাজত বৰ বেছি ভাল নালাগে। তো আপোনালোকেও যদি পিকনিক চিকনিক খাই আছে, ভাল ধৰণে খাব মেলিব, এনজয় কৰক লাইফটো, জীৱনটো উপভোগ কৰিব লাগে আৰু এইবিলাক। আৰু মই প্ৰত্যেকটো ভিডিঅ'তে কওঁ, সেইটো কাৰণে কিছুমানে মোক কমেণ্ট কৰি জনায়ো যে তুমি কেনেকৈ মানুহটো এনেকুৱা হ'ব পাৰা। মানে এনেকুৱাই হ'ব লাগে মানুহ, একদম চিন্তা ভাৱনা কৰিব নালাগে, জীৱনটো উপভোগ কৰিব লাগে। তো ব'লক বন্ধুসকল, এইডোখৰ হৈছে দিহিংমুখ, এখন দিহিং নদী আৰু এইফালে বিভিন্ন ধৰণৰ মানুহৰ ঘৰ আছে। এইটো চাওক চাংঘৰ, পানীৰ পৰা বাচিবৰ কাৰণে এইটো চাংঘৰ আছে ইয়াতে। এইডোখৰ হৈছে দিহিংমুখ আৰু অকণমান আগলৈ গৈ সেই যিখিনি বালি চৰ অঞ্চল দেখিছে, বালি চাপৰি অঞ্চল দেখিছে, বালি ওলাই আছে, সেইবিলাকতে মানে জেনেৰেলি আমাৰ মানুহবিলাকে আহে আৰু পিকনিক খাবৰ কাৰণে আৰু বনভোজ খাবৰ কাৰণে। আৰু কালি ৰাতি যে য়েষ্টাৰডে নাইটত কি হ'ল, আমাৰ দাদা এজনে মানে এনেও এইফালে এনেকৈ বনাইছে ৰিজৰ্ট টাইপৰ, তাতে মানে ডাঙৰ পাৰ্টি হৈ গৈছে। আমি ৰাতি বন ফায়াৰ কৰিছোঁ, মানে কালি ৰাতিটো খুবেই আছিলে, ভাল আছিলে। কিবা এটা আছিলে মুঠতে, হিন্দীত কিবা এটা কৰিব পাহৰি থাকিছোঁ জাষ্ট। এইডোখৰত বাৰু মানুহৰ সংখ্যাটো নিচে নগণ্য, কিন্তু বন্ধুসকল ইটো ফালে ইফালে ইমানেই মানুহৰ সংখ্যা আপুনি মানে আৰু মানে ইমেজিন কৰিবৰ কাৰণে টান হৈ যায় আৰু। তো ইয়াত চাওক বিভিন্ন ধৰণৰ পাৰ্টি আছে, এটা দুটা। তো ইয়াত দাদা দুজন মানে আছে। হেপী নিউ ইয়েৰ বন্ধুসকল। আমি ইয়াতে জাষ্ট ৰখিছোঁ, লগৰকেইটা আহি আছে, মানে ইহঁতি মানে চিনি নাপাব যে, গতিকে আমি ইয়াতে ৰখি দিছোঁ। এই অঞ্চলটো মানে বহুত বেছি ডাঙৰ হয়, গতিকে মানে আমি যদি আগলৈ যাওঁগৈ সিহঁতি মানে পাহৰি যাব আমি কেনি গ'লোঁ, সেইটো কাৰণে মানে সিহঁতৰ কাৰণে ৰখি দিছোঁ। আৰু এইফালে চাব আপোনালোকক বস্তু এটা দেখাম মই। আমি যে মাছ খাওঁ যে, শুকান মাছ বুলি কয় যে, তো সেই শুকান মাছটো আপোনালোকক দেখাম। ইয়াৰ মানে মানুহসকল মানে নৈ কিনাৰৰ মানুহবিলাকৰ জেনেৰেলি ব্যৱসায়টো কি গম পায়, মাছৰ ব্যৱসায় তেওঁলোকৰ থাকে। তো ইয়াত চাওক মাছ চাওক, এইবিলাক মাছ চাওক, এইবিলাক পুঠি মাছ, এইবিলাক ইয়াতে শুকুৱাই থৈ দিয়া হৈছে। আৰু এইটো শুকুতি বনাওঁ বুলি ক'লে পাৰিব, প্লাছ এইবিলাক শুকান মাছো ইভাগে বিক্ৰী হয় মানে, তো সেইটো কাৰণে মানে ইয়াত মানে মাছ শুকুৱাই থৈছে। তাৰপৰা আৰু দেখাইছোঁ আপোনালোকক, এইফালে ঢেৰ মানুহ আছে, এইফালেও মানে খুবেই ফান হ'ব। ভিডিঅ'টো শেষলৈকে চাই থাকিব, মানে আজি এইটো ভিডিঅ' যিমানে দীঘল নহওক লাগে মই সম্পূৰ্ণ আপলোড কৰিম, মানে আধা ঘণ্টা হওক, এঘণ্টা হওক, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। সকল মই পালোহি মানে এইডোখৰ জাষ্ট আৰম্ভণিহে। ইফালেতো আৰু মানুহ আছে, বহুত বেছি মানুহ আছে, মানে আপোনালোকক দেখাম মই। ইয়াত চাওক বহুত দূৰৰ পৰা মানুহ আহিছে, এখন গাড়ী আছে ইয়াত আপোনাৰ, এইটো গাড়ী আছে। এইডোখৰ মানে পানী অঞ্চল, মানে এইবিলাক মানে যেতিয়া পানী হয় ইয়াত বহুত বেছি দহলৈকে মানে পানীয়ে হয়। তো সেইটো কাৰণে লৈ লওক এয়া মাত্ৰ আৰম্ভণিহে মানে দোস্তটো। আৰু অকণমান আগলৈ গৈ পিনে আপোনালোকক মই দেখাই আছোঁ সকলোবিলাক বস্তু। আগৰ বাৰু মানে মেহফিলটো ইয়াতে বনিছিলে, কিন্তু আগৰবাৰ মানে মানুহ বেছি আহিছিলে ইয়ালৈ। এইবাৰ কিন্তু ইয়াত সিমান এটা বেছি দেখা নাই, কিন্তু ইটো চাইডে আছে মানে ঠাইবিলাক গাড়ী চাওক, বহুত দূৰলৈ মানে গাড়ীবিলাক নি মানুহবিলাক গৈছে তালৈ। আৰু মই যিহেতু হেলমেটটোৰ ভিতৰত কথা কৈ আহিছোঁ, আৰু হেলমেটটো যিহেতু লাগি থকা আছে গতিকে মানুহবিলাকে মানে মোলৈ জাষ্ট চাইছে। ঐ হা খৰি বিচাৰিম আকৌ, চবতে অলপ লৈ লওঁ আকৌ, দিবা নেকি ইফালে হা? অঁ
খৰি নাই নহয় খৰি আনিব লাগিব এই কলমুখ কেঁচা কলমুখে হেৰি কৰিব লাগিব আৰু বন্ধুসকল আমাৰ আয়োজনটো মানে বন্ধুসকল যিহেতু আমাৰ ওচৰতে বাঁহ খৰি নাই আৰু বাঁহ খৰি নহ'লে জুইটো জ্বলাবৰ কাৰণে খুবেই কঠিন হয় গতিকে এই আইতাগৰাকীৰ ওচৰত মই বাঁহ খৰি এডোখৰ বিচাৰি আহিছোঁ ইমান ডাঙৰ নালাগে এটা এই সৰুটো দিলে হ'ব এইটো অঁ অঁ আপুনি এইটো কি খাইছে এইটো মই ৰঙা খাইছোঁ দেই হোম ৰস দ্ৰব্য ৰস হয় হয় দিয়ক ধন্যবাদ বন্ধুসকল দেখিছেনে সেইকাৰণে পিকনিকলৈ গ'লে খৰি চৰি লৈ যাব লাগে ন অঁ থেংক ইউ অঁ 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 থেংক ইউ তো এডালেই পাইছোঁ আৰু খৰি অকল বন্ধুসকল এয়া চাওক গাহৰি মাংস ইয়াতে শিঙি থকা হৈছে গাহৰি মাংস মেইন মানুহজন হৈছে এজন বন্ধুসকল আপোনালোকে দেখিছে মই এটা চাৰ্ট পিন্ধি আহিছিলোঁ কিন্তু চাৰ্টটো এতিয়া মোৰ হাতত নাই চাৰ্টটো চুন্দাই লৈ ল'লে নতুন বছৰ বুলিনো কিনো গিফ্ট দিম তাকে বোলো এৰেহা চাৰ্ট এটাকে দিছোঁ কিনিবলৈ পইচা নাই যে হয় নাই আচল কথাটো কি ক'বা দিয়া চাৰ্টটো দিয়া চালা দিছোঁ ঠিক আছে তাৰপৰা এই ফিলে চাওক ইয়াত মানে ছোৱালী দুজনীমান আছে দেই ইহঁতে পতাবলৈ এনেকুৱা ট্ৰাই কৰি আছে মানে বন্ধুসকল এইফালে চাওক দাদাহঁতে ইয়াতে বহি আছে ইয়াত পাৰ্টি খাবলৈ আহিছে পিকনিক খাবলৈ আহিছে লগত কি হাঁহ আনিছে হাঁহৰ লগত এইবিলাক লাই শাক ধনিয়া তাৰপিছত ইয়াত টেঙাটো কেলৈ আনিছে চুকা টেঙা এটা আনিছে তাৰপৰা এইবিলাক হাঁহ মাংস আনিছে এইপিনে আলু আছে তাৰপিছত অঁ যিমান এয়া আমাৰ কমলা দা এখেতে পূৰা কলম কৰি আছে তাৰপিছত এয়া আমাৰ জ্যোতিষ দাদা পাপু দাদা এয়া আমাৰ চুম দাদা এজনক চিনি পায় আমাৰ দত্ত দা এজান দা ফুকন দা এখেতৰ পইচাটো নিদিলে হ'ব আৰু সেইদিনাখনি কি হৈছিলে মোৰ আগত মানে আপোনালোকে এনেকৈ ভিডিঅ'টোতে দেখিছে কিন্তু মানে বেকগ্ৰাউণ্ডত বহুত লিলিমাই হৈ থাকে মানে সেইবিলাক লিলিমাই দেখিলে আপোনালোকে পগলা হৈ যাব এনেকুৱা হয় কথাবিলাক কমলা দা এইবিলাক কি বনাইছে একদম খানা হ'ব চৌখা বনাই আছোঁ অঁ এইটো মানে ওৱান টাইমৰ কাৰণে ইউজ কৰিবৰ কাৰণে বনাইছে ন ওৱান টাইম ইউজ চৌখা এইটো এনেকুৱা ধৰণৰ হয় কেঁচা গছডাল এনেকৈ 3টামান পুতি ল'ব তাৰ ওপৰতে চৰু পাতিব তাৰপৰা কেৰাহী পাতিব এনেকুৱা ধৰণে হয় আৰু পিকনিকবিলাক বন্ধু বান্ধৱীসকল মই যাৰ লগত আহিছিলোঁ মানে সিহঁতক এতিয়াতো একো নামো নিচানে নাই ফোনো ৰিচিভ কৰা নাই হয়তো ক'ৰবাত পৰি আছিলোঁ এইটো খাই পিনে আৰু মই মানে এই আণ্টিসকলক চিন্তিটো নাপাওঁৱেই অকল ইয়াক চিনি পাওঁ এই মোৰ লগৰ হয় দীপাংকৰ মানে ইয়াক ক'লোঁ মই ভাতটো অকণমান পাম নেকি বুলি গতিকে এই আণ্টিসকলৰ ওচৰত মেনেজটো কৰাই দিছোঁ তাৰ কাৰণে থেংক ইউ ধন্যবাদ কিমান হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ চেম টু ইউ কোৱা আকৌ চেম টু অঁ অলপ হয় নাই এইখন নিদিওঁ বাৰু तुम इतना जो मुस्कुरा रही हो क्या हुआ हम है इसको तुम छुपा रही हो মানে পেলে অন হলে ইয়াৰ নক ওলাই থাকে ন অঁ ডিফিন ওলাই থাকে ইফাল ওলাই না ওলাই এইফালে ওলাই এতিয়া মই ইয়াত চাইডত থওঁ না না বন্ধুসকল বাকী সকলোবিলাক ঠিকে থাকে গ'ল কিন্তু মানে এই এনেই পৰিৱেশটো অকণমান মানে অলপ বেয়া হৈ গৈছিলে গতিকে ভিডিঅ' বনাব মই নোৱাৰিলোঁ গতিকে বেয়া চেয়া নাপাব বাকী পূৰা এনজয় কৰিছোঁ হেপী আছোঁ আৰু আপোনালোকে হেপী থাকক নতুন বছৰত নিজৰ জীৱনটো পুনৰ এবাৰ ভালকৈ ষ্টাৰ্ট কৰক আগতে কি হৈ আছিলে বাদ দিয়ক সেইবিলাক নিজৰ জীৱনটো ন আকৌ এবাৰ ষ্টাৰ্ট কৰক ঠিক আছে তো সেয়ে সকলোকে পুনৰ এবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ছাপোৰ্ট কৰাৰ কাৰণে আৰু আমাৰ দাদা সোনকণ দা নিজৰ দাদা হয় আৰু সেয়াই ক'বলগীয়া আছিলে ভাল ধৰণে থাকক সকলো সুখত থাকক হেপী থাকক বিন্দাছ থাকক থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' এণ্ড উইচ ইউ মেনি হেপী নিউ ইয়েৰ হেপী ত' বাই বাই টাটা